Hey guys, welcome back to my channel আৰু গুড মৰ্ণিং। একচুৱেলি মই জাষ্ট উঠিছোঁ আৰু তাৰপিছত মানে এতিয়া আজি হ'ল 11th of June। এসপ্তাহমান মই ব্লগিং কৰা নাছিলোঁ আৰু মানে আজি ভাবিলোঁ একচুৱেলি কৰা নাছিলোঁ কাৰণটো আছে যে একো আইডিয়া পোৱা নাছিলোঁ যে কিহৰ ওপৰত ব্লগিং বনাম, ভিডিঅ' কৰিম। তাৰপিছত কালি ৰাতি মানে অকণমান মই চালোঁ কিহৰ ওপৰত কৰিলে ভাল হ'ব, একো মানে আইডিয়া পোৱা নাই। মইতো হেৰি মানে ফুল টাইম মানে ইউটিউবাৰো নহয় যে মোৰ আইডিয়া আছে। তো আজি ভাবিলোঁ যে অ'কে ঠিক আছে, যি হওক নহওক আৰম্ভটো কৰোঁ। তাৰপিছত আজি ৰাতিপুৱা উঠিছোঁ, ৰাতিপুৱা উঠি দেখিছোঁ যে ইমান বৰষুণ। একচুৱেলি কালি ৰাতি মানে সন্ধিয়াৰ পৰাই দি আছিল, সন্ধিয়া এৰাউণ্ড 8টামান বজাৰ পৰাই দি আছিলে আৰু বৰষুণ মানে গুৱাহাটীত ইমান দি আছে। একচুৱেলি মানে কি হয়, বৰষুণটো দিলে ভাল, কিন্তু মানে এটা বস্তু সদায় দি থাকিলে আমনি লাগি যায়, যেনেকৈ ৰ'দটো দি থাকিলে আমনি লাগি যায়। তো এনেকুৱা হ'ব লাগে, দুদিন ৰ'দ দিয়ক, এদিন বৰষুণ দিয়ক, তেনেকুৱা হ'ব লাগে। বাট ইমান বৰষুণ দি আছে আৰু আজি ৰাতিপুৱা উঠি চাইছোঁ যে একদম গুৱাহাটীত মানে চাৰিওফালে বানপানী হৈ গৈছে আৰু মেইনলি চানমাৰী এৰিয়া, হাটগাঁও আৰু ইভেন এনেকুৱা এটা নিউজ পাইছোঁ যে বৰাগাঁৱত আপোনাৰ লেণ্ডশ্লাইড হৈ মানে 4জন মানুহ আপোনাৰ ঢুকাইছে বুলি, মানে বাৰীত এলাইভ বুলি আহিছে। এতিয়া ঢুকাইছে নাই ঢুকাইতো গম নাপাওঁ। আপোনালোকে চাব পাৰে একদম বৰষুণ, ইয়াত ইমান বৰষুণ দি আছে চবফালে। ইমান বৰষুণ মানে ক'তো ওলাই যাব আজিতো নোৱাৰি, ইমান যিহেতু বৰষুণ। তাৰপিছত মানে ইয়াতে মইতো মালিগাঁও এৰিয়াত আছোঁ, ইয়াতেতো বাৰু ইমান ফ্লাড নহয়, কিন্তু যোনটো ব্ৰিজ বনাই আছে তাতে মানে গোটেই বোকা হৈছে ৰাস্তাখিনি আৰু সৰু সৰু গাঁত ফৰ্ম হৈছে, তাতে পানীবিলাক মানে জমা হৈ থাকে আৰু টু হুইলাৰৰ কাৰণেতো আৰু কষ্ট, ফ'ৰ হুইলাৰৰ কাৰণেতো আৰু জামে লাগি যায়। তো সেনেকুৱা অৱস্থা আৰু এইটো একচুৱেলি মানে মানুহৰো ভুল যে গুৱাহাটীত যে বানপানী হৈছে, মানুহে কি কৰে ৰাতি ৰাতি আহি নিজৰ ঘৰৰ মানে ডাষ্টবিনখিনি ড্ৰেইনত গৈ পেলাই থৈ আহেগৈ লুকাই লুকাই, কোনো নেদেখে ৰাতি 12টা বজাত। বিকজ মই নিজে দেখিছোঁ মানে মানুহ আহি যাব লুকাই লুকাই, তাৰপৰা লুকাই লুকাই আহি পেলাই থৈ গুচি যায়। তাৰপৰা আৰু দোকানীখিনিও একেই, নিজৰ দোকানৰ মানে যোনখিনি কাৰ্টুনছ বাগেৰা সেইবোৰ তাতে পেলাব। এতিয়া নিজে আৰু পস্তাই আছে আৰু কৰিতো লাভ নাই। মানে যোনটো গভৰ্ণমেণ্ট হয়, JMC হয়, JMCটো ইমান গৈ লাভ নাই, তাহাঁতিতো নিজৰ কামটো বাৰু কৰিছে, নাই কৰা নহয়, ড্ৰেইনটো বনাইছে বাৰু। ক্লিনিং কথা হয়, ক্লিনিং এতিয়া মানে ক্লিনিং কৰিলে বিশেষকৈ মানে এইবোৰ যোনখিনি মানে নাপাবলগীয়া বস্তুহে পায়, তো সেইখিনি বস্তু ইয়াত পেলালে কোনে? অবভিয়াছলি যোনখিনি মানে চিটিজেন হয় সেইখিনি পেলালে। তো অবভিয়াছলি আমাৰ মানে নিজৰ মানে চিটিজেনবোৰৰ ভুল। তো সেয়াই, এতিয়া মই উঠিছোঁ, উঠি মই জাষ্ট ডাইৰেক্ট বাৰাণ্ডাত আহিছোঁ, বাৰাণ্ডাত আহি দেখিছোঁ বৰষুণ দিয়ে আছে আৰু এতিয়া আৰু কিছুমান কথা ক'ব আছে, পাতিব আছে আপোনালোকৰ লগত, পাতিম। এতিয়া মই অকণ ফ্ৰেছ হওঁগৈ, ব্ৰাছ কৰোঁ, ফ্ৰেছ হৈ মুখ হাত ধুওঁগৈ, তাৰপিছত আপোনালোকৰ এই ব্লগটো কণ্টিনিউ কৰি আছোঁ। চ' গাইজ, মুখ হাত ধুলোঁ আৰু চাহ একাপ খালোঁ। চাহ একাপ খাই এতিয়া অকণমান বাহিৰলৈ আহিছোঁ, আহি অকণমান ওপৰলৈ যাওঁ, ওপৰতো অকণমান চিনছবিলাক চাওঁ, মানে কি আপোনাৰ হেৰি হৈছে বৰষুণৰ বতৰৰ ইয়াত চাব পাৰে। চ' আজি মানে এটা কথা এটা ক'বলৈ আছিলে, ক'বলৈ মানে নহয়, একচুৱেলি মানে পাতিবলৈ আছিলে এটা কথাটো আছিলে যে ক'ত বহোঁ, ইয়াতে চিৰিতে বহি যাওঁ। চ' কথাটো হ'ল যে বহুত দিনৰ পৰা মানে নিউজত ব্ৰেকিং নিউজ এটা চলি আছে। BJPৰ স্প'ক্স পাৰ্চন এজনী নুপুৰ শৰ্মা বোলা হয়, তো মানে এটা ৰিলিজিয়াছ
গ্ৰুপৰ মানে বহুত ডাঙৰ মানে মানুহ এজনৰ কথা মানে তাহাঁতি তাই মানে বহুত বেয়াকৈ ক'লে। এতিয়া মই ইমান ডিটেইলছত মই নাযাওঁ কোনটো গ্ৰুপ হয়, কোনটো তাৰ কথা ক'লে। আৰু মানে তাৰপিছত মই দেখিছোঁ যে আমাৰ ইণ্ডিয়াত হওক বা বেলেগ জেগাত হওক তো বহুত ডাঙৰ ডাঙৰ প্ৰটেষ্ট ষ্টাৰ্ট হৈছে। ইনফেক্ট আমাৰ গুৱাহাটীতো মই এতিয়া দেখিছোঁ এটা মানে আমাৰ ৰিলিজিয়াছ গ্ৰুপ এটাই মানে ৰেলী ওলাই কিনে মানে এগেইনষ্ট নট এগেইনষ্ট হয়, উল্টা তাইক মানে হেৰি কৰি মানে ছাপৰ্ট কৰি মানে ৰেলী কৰিছে। আৰু কিছুমান গ্ৰুপে মানে তাইৰ এগেইনষ্টো ৰেলী কৰি আছে। আৰু এইখিনি মানে দেখি মানে মোক এনেকুৱা লাগিছে যে মানুহৰ একো মানে তাই এজনী পলিটিচিয়ান হ'ল। আৰু পলিটিচিয়ানৰ কামবোৰ কি থাকে যে এটা গ্ৰুপক ফাইট কৰাব লাগে। আৰু তাহাঁতি চাই যে কোনটো জেগাত মানে কোনটো গ্ৰুপৰ মানে কোনটো ৰিলিজিয়াছ গ্ৰুপৰ বেছি মানে মানুহ আছে। তো সেইটো জেগাত মানে কোনটো ৰিলিজিয়াছ গ্ৰুপক আমি মানে হেপি কৰি আমি বেছি ভোট পাম। তো মেবি চাগে তাই য'ৰ পৰা সেইডোখৰত চাগে তাই যোনটো ৰিলিজিয়াছ গ্ৰুপ হেপি কৰিব খুজিছিলে সেইটো গ্ৰুপৰ মানুহ বহুত আছে। তো সেইকাৰণে চাগে ক'লে। আৰু তাহাঁতৰতো একো মতলব নাই, আজি কিবা এটা কথা ক'ব, কালি কিবা এটা কথা। কিন্তু আমাৰ মানে মানুহখিনি কি হৈছে মানে ইনে ৰেলী কৰি আছে, ইনে তাহাঁতক মানে ছাপৰ্ট কৰি আছে MLA MP মিনিষ্টাৰবোৰক। তাৰপিছত এইবোৰ মানে ৰেলী কৰিছে। অভিয়াছলি আমি চবেই গম পাওঁৱেই যে মানে তাহাঁতক মানে পইচা দি দিয়ে 200-300 ৰুপিজ দি দিয়ে পাৰ পাৰ্চন। তাৰপিছত মানে খানা এটা খুৱাই দিয়ে। খানা এটা খুৱাই কয় যে আজি ৰেলী কৰিব লাগে, আজি তহঁতি চব মানে মানুহ গোটা, তেল ফ্ৰীকৈ দিম, চব ফ্ৰীকৈ দিম। সেইবোৰে কৰে, সেইটোতো আমি চবেই গম পাওঁ। কিন্তু মই ভাবোঁ যে এনেকুৱা মানুহ এক্সিষ্ট কৰে কিয়? তো তাহাঁতি এইবোৰ কাম কৰিবলৈ মানে ৰাজি হৈ যায় জাষ্ট ফৰ চাম ফিউ ৰুপিজ। হয়, এইটো ফাৰ্ষ্ট ৰিজন হ'ল আনএমপ্লয়মেণ্ট, সেইটোৱে হয়। আনএমপ্লয়ড মানুহখিনিৰ উপায়টো নাই, সেইবোৰে কৰে। কিন্তু তথাপিও মানে ইমানো অন্ধবিশ্বাস হ'ব নালাগে। বিকজ তাহাঁতি মানে কি কৰে, তাহাঁতি সেইবোৰে ক'লে যে ফাইট কৰাই কিনে তাহাঁতি পিছত মানে আমাৰ প্ৰফিট একো নহয়। আল্টিমেটলি তাহাঁতৰ প্ৰফিট হয়। তাহাঁতি আকৌ ইলেকশ্যন খেলিব, ইলেকশ্যন জিকি আকৌ মানে কৰোৰ টকা হেৰি কৰিব। তাৰপিছত মানে সেইটোৱে কথা যে আমি মানে ইমান লাগি থাকিব নালাগে। আৰু যোনবিলাকে নিউজে এইবিলাক শ্ব' কৰে সেইবোৰ নিউজ চেনেল আমি TRP দিবই নালাগে, আমি এইবিলাক নিউজ চেনেল খুলিবই নালাগে। তো আমি যদি নুখোলোঁ, আমি যদি নেচাওঁ, তেতিয়াহ'লে তাহাঁতৰ TRP একদম কমি যাব আৰু তাহাঁতি এইবিলাক মানে নিউজ দেখুওৱা বন্ধ কৰিব। কিন্তু গম পাওঁ যে এইবোৰ বস্তু মানে চবেই বুজি নাপায়। কিছুমান ইণ্ডিয়াত এনেকুৱা মানুহ এতিয়াও আছে যে তাহাঁতৰ মানে যি দেখুৱায় সেইটোৱে কাৰেক্ট। আমি এতিয়া কৈ একো লাভ নাই। বিকজ তাহাঁতৰ কাৰণে মানে যোনখিনি পলিটিচিয়ান হয় সেইখিনি মানে ভগৱান। আৰু মানে যোনখিনি এডুকেটেড মানুহ সেইখিনি হ'ল মানে বেছি কোৱা কথা মানুহ হয়, মানে অভাৰ কথা কোৱা মানুহ। কিন্তু মানে তাহাঁতৰ মতে পলিটিচিয়ানবোৰ ভগৱান। তো ইমান এক্সপ্লেইন কৰি লাভ, কিন্তু আমি যোনখিনি মানুহ আমি বুজি পাওঁ এটলিষ্ট সেইখিনি মানুহ বুজি পাওক এণ্ড ষ্টেপ এটা উঠাওক। আৰু এইখিনি মানে ইগন'ৰ মাৰক। এইবোৰ যি হৈ আছে এইবোৰ মানে ছাপৰ্ট কৰাও বাদ দিয়ক আৰু চোৱাও বাদ দিয়ক। যোনে যি কৈ আছে কৈ থাকক। আমি জাষ্ট মানে নিজৰ সেইটো যোনটো ৰাস্তা হয় তাতে গৈ থাকিব লাগে। আৰু এইবোৰ ইমান এটা হেৰি কৰি লাভ নাই। ইনে জাষ্ট মানে কাজিয়া হয় আৰু তাহাঁতি জাষ্ট মানে এটা পাব্লিচিটি পাই যাব। আল্টিমেটলি এতিয়া শুনিছোঁ যে মানে BJPয়ে ছাছপেণ্ড কৰিছে তাইক। কিন্তু আল্টিমেটলি চাব যে আৰু আফটাৰ 6 months or 1 year আকৌ মানে BJP আকৌ লৈ ল'ব। তো এইবোৰে হৈ থাকে আৰু এইবোৰ সেইটোৱে কথা পাতিব আছিলে। তো তেনেকুৱা আছিলে। আৰু এইটো ব্লগত মানে এইটো লম্বা হৈ গৈছে, এটলিষ্ট 6 minutes হৈ গৈছে। তো আজিৰ কাৰণে ইমানেই। তো মই নেক্সট ভিডিঅ'ৰ কাৰণে মই বেলেগ প্লান কৰি থৈছোঁ, সেইখিনি কৰিম নেক্সট ব্লগত। আপোনালোকে আহি থাকিব, ব্লগটো ভিজিট কৰি থাকিব আৰু চাই থাকিব। প্লাছ আৰু কমেণ্ট এটা কৰিব আপোনালোকে। মই দেখিছোঁ দুই এটা ভিউ আহিছে, 2, 3, 4টা। কোনে চাইছে মই গম নাপাওঁ। কিন্তু আপোনালোকে কমেণ্ট কৰিব যে কি হৈছে, ফাল্টু হৈছে নে, বেকাৰ হৈছে নে, ঠিক ঠাক, এভাৰেজ নে বিল' এভাৰেজ, কিবা এটা আৰু কৈ দিব আৰু। হয়, অকণমান মানে এতিয়াতো বাৰু বেয়াই হ'ব অভিয়াছলি। আপোনালোকক চাগে কিছুমানৰ চাগে খঙে উঠি গৈছে চাগে, কি ব্লগ বনাই আছে। তাত উপায়তো নাই, এনেকৈ ষ্টাৰ্ট কৰে আৰু। তো ডাইৰেক্ট কথা আৰু। তো সেইকাৰণে ঠিক আছে, থেংক ইউ। আপোনালোকে যদি ইয়ালৈকে চাইছে ভিডিঅ'টো, ধন্যবাদ আৰু হেভ এ নাইচ ডে।